হেল্ল' ভিউৱাৰ্ছ, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই গুৱাহাটীত আছোঁ। কিয় আহিলোঁ আপোনালোকে থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে। গতিকে ব'লক তালৈকে যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ পৰাই। আৰু এয়া আহি পাই গ'লোহি KTM জিলাৰ গুৱাহাটীস্থিত 6 মাইল KTM। আহকচোন আমি ভিতৰলৈ যাওঁ এতিয়া। আৰু এয়া বাইকখন, মই যিখন বাইক কিনিম সেই বাইকখন সজাই থোৱা হৈছে সম্পূৰ্ণ। এয়াই সম্পূৰ্ণ বাইকখনৰ নাম হৈছে KTM 390 Adventure X Plus, হোৱাইট কালাৰ। আৰু ইয়াৰ দুটা মডেল, এইটো টপ মডেলটো নহয়, টপ মডেলটো ইয়াতকৈ অলপ বেলেগ। স্প'ক হুইল আছে, সেইটো এলয় হুইল। ইয়াত বহুতখিনি সুবিধা আছে আন কিছুমান বাইকতকৈ। সেইকাৰণে বাইকখন কিনিবলৈ মই গুৱাহাটী পালোহি আচলতে খৰখেদাকৈ। GST 22 তাৰিখৰ পৰা বহাৰ কথা আছিলে। 22 তাৰিখৰ পৰা বহাৰ আগতেই মই খৰখেদাকৈ গুৱাহাটী আহি পালোহি। আৰু এইকেইখন সম্পূৰ্ণ ফিটিং কৰা হোৱা নাই। মুঠ 4খন বাইক, একেটা ৰঙৰ একেটা মডেলৰ 4খন বাইক আহিছিলে। আৰু এয়া মই আহি ঘৰ পালোহি। মানুহজনীয়ে ভিডিঅ'টো কৰি দিলে। আচলতে মোৰ পুৰণা হেলমেটটোত কেমেৰাটো লাগি থকাৰ কাৰণে ডেলিভাৰী ভিডিঅ' আৰু আহি থকা ভিডিঅ'সমূহ কৰিবলৈ নহ'ল। আৰু আহি থাকোঁতে যিটো খবৰ পালোঁ, মানে আমাৰ মৰমৰ জুবিনদাৰ খবৰটো, সেইটো খবৰ পোৱাৰ পিছত আৰু একো কৰিবলৈ মন নগ'ল। মাত্ৰ নিয়মখিনিহে কৰিলোঁ। চকা ধুওৱা, ধূপ চাকি জ্বলোৱা যিটো নিয়ম নতুন বাহন এখন কিনিলে ভগৱানৰ আশীৰ্বাদ লোৱা হয়, তাৰ বাদে একো কৰা নহ'ল। হেঁপাহ উৎসাহ এইবিলাক নাইকিয়া হৈ গ'ল আচলতে। বহুত বেয়া লাগিলে। এয়া মায়ে চকা দুটা ধুৱাই ধূপ চাকি লগাইছে। বহুত বেয়া লাগিলে তেখেতৰ খবৰটো পাই। আৰু বহুদিনৰ পিছতহে মই এইটো ভিডিঅ' আচলতে এডিট কৰিছোঁ। আৰু এনেকৈ আমি নতুন বাহনখন আদৰিলোঁ। ইয়াৰ পিছত ভিডিঅ' বনাম, ৰাইডিং ভিডিঅ' বনাম। তাত ভালকৈ কৰিম এইখিনি বৰ্তমান মই মন নগ'ল, কিন্তু স্মৃতি হিচাপে সাঁচি ৰাখিবলৈ আচলতে বিচাৰিলোঁ। সেইকাৰণে অলপ এডিট কৰি, বিশেষ এডিট নকৰিলোঁ, এডিট কৰি এনেকৈ ভিডিঅ'টো বনালোঁ আৰু ইমানতে সামৰিলোঁ। ধন্যবাদ সকলোকে।